ইংৰাজে আমাক বেয়াকৈ ঠগিলে। ইয়াৰ লগে লগে কিন্তু ইংৰাজে আমাক এনে এটা শব্দ দি গ'ল যিটো শব্দৰ দ্বাৰা আমি পৃথিৱীখন জিনিব পাৰোঁ। এই শব্দটো ক'বৰ কাৰণে, এই শব্দটো মুখলৈ আহিবৰ কাৰণে কলিজাত দম লাগিব। মই যদি আপোনাক কওঁ ভিৰৰ মাজত এজন মানুহক একঘোচা মাৰি আহা, আপুনি মাৰি আহিব পাৰিব। মাৰি অহাৰ পাছত আপুনি ক'ব মই মাৰি দেখালোঁ আৰু নিজকে শক্তিমান যেন অনুভৱ কৰিব আপুনি। কিন্তু সেই একেটা কামেই একেজন মানুহকে যদি মই কওঁ যে ভিৰৰ মাজত গৈ মানুহজনক চৰি কৈ আহক, আপুনি 10 বাৰ চিন্তা কৰিব। কাৰণ আপোনাৰ ইগ' আৰু অহংকাৰে আপোনাক চৰি ক'বলৈ বাৰে বাৰে বাধা দিব। কাৰণ চৰি ক'লে হয়তো আপুনি সৰু হৈ যাব। আচলতে চৰি শব্দটোৰ দ্বাৰা আমি আমাৰ জীৱনৰ আধা সমস্যা নাইকিয়া কৰিব পাৰোঁ। আমাৰ জীৱনত আমাৰ সম্বন্ধবোৰ সৰু সৰু কথাতে সদায় ভাগে। মই আজিলৈকে দেখা নাই এটা সম্বন্ধ চিৰিয়াছ আৰু ডাঙৰ ইছ্যুক লৈ ভগা বা কাজিয়া লগা। আমাৰ সম্বন্ধবোৰত সদায় সৰু সৰু কথাবোৰক লৈ কাজিয়া হয়। উদাহৰণস্বৰূপে, তুমি মোক বহুত দিনৰ পৰা চাই আছোঁ, পাত্তা দিয়া নাই। তুমি মোৰ কথাত গুৰুত্ব দিয়া নাই। তুমি অফিচৰ পৰা সদায় দেৰিকৈ কিয় আহা? মোৰ ল'ৰাটোক এইখন স্কুলত পঢ়াম, কিন্তু তুমি মোক নোসোধাকৈ বেলেগ স্কুলত কিয় দিলা? মোৰ ঘৰৰ মানুহ আহিলে তুমি কিয় বাহিৰত গুচি যোৱা? মোৰ ঘৰৰ মানুহক তুমি আজি 1 মাহ ধৰি কিয় ফোন কৰা নাই? মই কিমান দিনৰ পৰা চিনেমা চাব যোৱা নাই আৰু তুমি আজিলৈকে মোক কিয় লৈ যোৱা নাই? তোমাৰ কাৰণে কি অকল অফিচটোৱে গুৰুত্বপূৰ্ণ? তোমাৰ লগত বিয়া পাতি মই আজিলৈকে একোৱে নাপালোঁ। এই সৰু সৰু কথাবোৰতেতো সদায় আমাৰ কাজিয়া লাগে। ঘৰৰ কালাৰ কি হ'ব? আজি কি খোৱা হ'ব? কোনখন ৰেষ্টুৰেণ্টত যাম? এইবোৰ সৰু সৰু কথাত কাজিয়া কৰি আমি সময়বোৰ নষ্ট কৰি থাকোঁ। আৰু এই সৰু সৰু কথাবোৰ কাজিয়া লাগি লাহে লাহে এদিন এটা ডাঙৰ কাজিয়ালৈ ৰূপান্তৰিত হয়। আৰু আমি ইজনে সিজনক ভুল ধৰা আৰম্ভ কৰোঁ, ইজনে সিজনক খুচি দিয়া আৰম্ভ কৰোঁ, ইজনে সিজনক সৰু দেখুৱাব বিচাৰোঁ, ইজনে সিজনক বাৰে বাৰে শুদ্ধ কৰিবলৈ বাৰে বাৰে ইজনক প্ৰেছাৰ দি থাকোঁ। আৰু জীৱনৰ সুন্দৰ মুহূৰ্তবোৰ উপভোগ নকৰাকৈ কাজিয়াৰ মাজেৰে পাৰ কৰোঁ। কিন্তু এটা কথা জানেনে আপুনি? এটা শব্দৰ দ্বাৰা আপুনি এই কাজিয়াবোৰ 1 মিনিটত দূৰ কৰিব পাৰে। ধৰি লৈছোঁ কোনোবাজনে কাজিয়া কৰি বহি আছে, এজনে গৈ যদি চৰি কয়, আপোনাৰ এই কাজিয়াবোৰ নিমিষতে শেষ হৈ নাযাবনে? কিন্তু ইগ' আৰু অহংকাৰৰ কাৰণে আমি চৰি ক'ব নোৱাৰোঁ। ইগ' আৰু অহংকাৰ, কাৰণ ইগ'টোৱে আমাক বাৰে বাৰে কয় চৰি ক'লে তই সৰু হৈ যাবি। কিন্তু চৰি ক'লে কি সৰু হৈ যায় নেকি? চৰি যিটি মানুহে ক'ব নোৱাৰে। চৰি ক'ব পৰা মানুহজনৰ অন্তৰখন বিশাল হ'ব লাগিব, কলিজাত দম থাকিব লাগিব। সেইকাৰণে বুদ্ধিয়ক হওক, সৰু সৰু কথাত কাজিয়া কৰি থকাতকৈ চৰি কৈ এই কাজিয়াখনৰ পৰা মুক্তি পাওক, সময় বচাওক আৰু জীৱনটো ভাল ভাল কামত লগাওক। এনেদৰে কাজিয়া কৰি কৰি আমি আমাৰ জীৱনৰ মূল্যৱান সময়বোৰ নষ্ট কৰোঁ আৰু শেষত এদিন ৰিয়েলাইজ কৰোঁ, বুজি পাওঁ, কিন্তু সেইদিনা চৰি ক'বলৈও আমাৰ হাতত সময় নাথাকে। মৃত্যুৰ পাছত আপুনি পুনৰ ঘূৰি আহি কাকো চৰি ক'ব নোৱাৰে কাৰ কি ভুল হ'ল। সময়বোৰ শেষ হৈ যোৱাৰ পাছত, সম্বন্ধবোৰ শেষ হৈ ভাগি যোৱাৰ পাছত অনুতপ্ত কৰি ঘূৰি আহি আপুনি চৰি ক'ব নোৱাৰে। সেইকাৰণে প্ৰথম দিনাই চৰি কওক, প্ৰথম দিনাই চৰি কওক। চৰি ক'লে আপুনি সৰু হৈ নাযায়। চৰি ক'লে আপোনাৰ সম্বন্ধবোৰ মধুৰ হ'ব। সম্বন্ধ আপোনাৰ, সংসাৰ আপোনাৰ। কাৰ কাৰণে লাজ কৰিছে চৰি ক'ব? চৰি কওক। নহ'লে এনেদৰে লাগি থাকি জীৱনৰ মূল্যৱান সময়বোৰ নষ্ট কৰি শেষত এনে এটা দিন আহিব, হঠাৎ কিবা ঘটনা ঘটি যাব আৰু আপুনি ইচ্ছা কৰিলেও চৰি ক'ব নোৱাৰিব। সেইকাৰণে অহংকাৰ আজিয়ে এৰক। ইগ'টোক মনৰ মাজলৈ আহিব নিদিব। ভুল কাৰ আছে ইম্পৰ্টেণ্ট নহয়, প্ৰথমে গৈ আপুনি চৰি কওক আৰু জীৱনটো সুন্দৰকৈ এনজয় কৰক। সৰু সৰু কথাত লাগি থাকি লাভ নাই। আজি মই বাৰে বাৰে আপোনালোকক চৰি শব্দটোৰ ওপৰত কিয় কথা কৈ আছোঁ, ইয়াৰো এটা কাৰণ আছে। প্ৰথমবাৰৰ কাৰণে ডিজনী হটষ্টাৰত অসমৰ এক্টৰে অভিনয় কৰা, ৰবি শৰ্মা আৰু বৰ্ষাৰাণী বিষয়াই অভিনয় কৰা এখন সুন্দৰ কাহিনীৰ চিনেমা চালোঁ। এই কাহিনীটো সঁচাকৈ বহুত ভাল হৈছে। চৰি বুলি এবাৰ চাৰ্চ কৰক ডিজনী হটষ্টাৰত গৈ আৰু এবাৰ কাহিনীটো চাওক। এনে আপুনি যিকোনো মুহূৰ্তত ছ'চিয়েল মিডিয়াত জিটি চাই থাকে, আজি অলপ সময় উলিয়াওক, 20 মিনিট সময় উলিয়াওক আৰু চৰি নামৰ এই চুটি মুভিখন চাওক। মই কৈছোঁ ইয়াৰ পৰা বহু কথা শিকিব পাৰিব।
ইমান এখন সুন্দৰ চুটি ছবি বনাইছে ইয়াৰ দ্বাৰা ইমান এটা ডাঙৰ মেছেজ দিয়াৰ যত্ন কৰিছে আপুনি যদি এই মুভিখন আপুনি এন্টাৰটেইন কৰিম বুলি নাচাব ইয়াৰ পৰা কিবা এটা শিকিম বুলি চাব আৰু এই শিকাখিনি যদি আপুনি আপোনাৰ ঘৰত বা আপোনাৰ সম্বন্ধটো সুখৰ কৰিবৰ কাৰণে ইমপ্লিমেন্ট কৰে মই 100% দৃঢ় বিশ্বাসী আপোনাৰ সম্বন্ধটো মধুৰ হৈ যাব কাৰণ এটা সম্বন্ধ সুখৰ কৰিবৰ কাৰণে দুয়োজনে কম্প্ৰমাইজ কৰিব লাগিব দুয়োজনে ইজনে সিজনক বুজি পাব লাগিব আৰু এই কাহিনীটোৱে সম্পূৰ্ণকৈ দেখুওৱা হৈছে চুটি মুভিখনত পাছত পস্তোৱাতকৈ পাছত কান্দি থকাতকৈ পাছত আপোনাৰ আত্মাই চৰি ক'ব হাহাকাৰ কৰি থকাতকৈ আজিয়ে আপোনজনক চৰি কওক আৰু জীৱনটো সুন্দৰ কৰক